ছাৰ বাইদেউসকল, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত বিশিষ্ট সাহিত্যিক হেম বৰুৱাৰ বিষয়ে কিছু তথ্য লৈ আহিছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। হেম বৰুৱা 1915 চনৰ 22 এপ্ৰিল তাৰিখে হেম বৰুৱাৰ জন্ম হয়। জন্মস্থান তেজপুৰ। তেখেতৰ পিতৃৰ নাম বিনন্দীৰাম বৰুৱা, মাতৃৰ নাম পদ্মালোচনী দেৱী, পত্নীৰ নাম অনু বৰুৱা। পেচা কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ প্ৰকৃত নাম হেমকান্ত শৰ্মা বৰুৱা। হেম বৰুৱাই কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। 1957 চনৰ পৰা 1971 চনলৈ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেত 1972 চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। তেখেতে পছোৱা নামৰ আলোচনী আৰু আছাম এক্সপ্ৰেছ নামৰ বাতৰি কাকতৰ সম্পাদনা কৰিছিল। মনময়ূৰী আৰু বালিচন্দা তেখেতৰ দুখন প্ৰখ্যাত কবিতাৰ পুথি। মেকং নৈ দেখিলোঁ, সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, ডাক পখিলী, আচু ফুল, পাঁচজন নেতা, কন্নকী, এই গাঁও এই গীত, আধুনিক সাহিত্য, খান মিহলি, কিউপিড আৰু চাইকি, বহাগতে পাতি যাওঁ বিয়া, পছোৱাৰ ৰেঙনি, স্মৃতি আৰ পাপৰি, তলসৰা, ছিন্নমূল, সাহিত্য আৰু সমস্যা আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। হেম বৰুৱাই ইংৰাজী ভাষাত লিখা গ্ৰন্থসমূহ হ'ল দি আগষ্ট ৰিভলিউশ্যন ইন আছাম, দি ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, মডাৰ্ণ আছামিজ পয়েট্ৰী, ফক ছংছ অফ ইণ্ডিয়া, আছামিজ লিটাৰেচাৰ, ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ অফ আছাম, আইডল আৱাৰ্ছ, লক্ষ্মীনাথ বেজবৰুৱা আদি। অনুবাদ কৰ্ম। ভাৰত, বৰ্তমান আৰু ভৱিষ্যত, অসমৰ জনজাতি, চৰ্দাৰ বল্লভভাই পেটেল আদি। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ প্ৰসিদ্ধ আৰু জনপ্ৰিয় কবিতা। 1977 চনৰ 9 এপ্ৰিলত তেখেতৰ মৃত্যু হয়। প্ৰশ্নোত্তৰ: সাগৰ দেখিছা কাৰ ৰচনা? হেম বৰুৱা। হেম বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি? আছাম এক্সপ্ৰেছ। হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? পছোৱা। হেম বৰুৱাৰ প্ৰকৃত নাম কি? হেমকান্ত শৰ্মা বৰুৱা। হেম বৰুৱাৰ পিতৃৰ নাম কি আছিল? বিনন্দীৰাম শৰ্মা বৰুৱা। দি ৰেড ৰিভাৰ এণ্ড দি ব্লু হিল গ্ৰন্থখন কোনে লিখিছে? হেম বৰুৱাই। হেম বৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? 1972 চনত ধুবুৰী অধিৱেশনৰ। ত্যাগবীৰ বুলি ক'লে কাক বুজা যায়? হেম বৰুৱা। হেম বৰুৱা কোনখন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল? বি বৰুৱা কলেজ, গুৱাহাটী। মেকং নৈ দেখিলোঁ গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল? 1967 চনত। মনময়ূৰী কবিতা পুথিখন কিমান চনত প্ৰকাশিত হৈছিল? 1965 চনত। বালিচন্দা কাব্যগ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল? 1959 চনত। মমতাৰ চিঠি কবিতাৰ ৰচক কোন? হেম বৰুৱা। হেম বৰুৱাৰ জন্ম কিমান চনত হৈছিল? 1915 চনৰ 22 এপ্ৰিলত। হেম বৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? ধুবুৰী অধিৱেশনৰ।
হেম বৰুৱাৰ মৃত্যু কিমান চনত হৈছিল 1977 চনৰ 9 এপ্ৰিলত ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ